নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টো বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ দৰকাৰী বা গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক 10টা মহৎ লোকৰ বাণী দিবলৈ বিচাৰিছোঁ। গতিকে তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। আৰু মোৰ এটা সৰু ৰিকুৱেষ্ট, তোমালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিবা, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক তোমালোকে প্ৰথমতে পোৱা। লগতে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা। এতিয়া আহা আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম মহৎ লোকৰ বাণীটো লৈছোঁ, যদি তুমি পবিত্ৰ আৰু শক্তিশালী হোৱা গোটেই বিশ্বকে জয় কৰিব পাৰিবা। উক্ত কথাষাৰ কৈছিল স্বামী বিবেকানন্দই। ইয়াৰ পৰৱৰ্তী মহৎ লোকৰ বাণীটো লৈছোঁ, দ্বিতীয় মহৎ লোকৰ বাণী। মিঠা মিঠা কথা ক'লেই আৰু হাঁহিমুখীয়া হ'লেই সৎ হ'ব নোৱাৰে। উক্ত মহৎ লোকৰ বাণীটো আছিল কনফুচিয়াছ নামৰ লোকজনৰ। তেওঁ কৈছিল যে মানুহে মিঠা মিঠা ক'লেই বা মুখত হাঁহি থাকিলে এজন মানুহ সৎ হ'ব নোৱাৰে। তৃতীয় মহৎ লোকৰ বাণীটো হৈছে ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, কিন্তু মানুহক নুজুখিবা। এইষাৰ বাণী আছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ। এইবাৰ লৈছোঁ 4 নম্বৰ মহৎ লোকৰ বাণীটো। জ্ঞানসম পবিত্ৰ বস্তু আন একো নাই, জ্ঞানৰ সহায়ত বিশ্ব জয় কৰিব পাৰি। উক্ত কথাষাৰ কৈছিল মাদাৰ টেৰেছাই। আগবাঢ়িছোঁ 5 নম্বৰটোলৈ। 5 নম্বৰ মহৎ লোকৰ বাণী হৈছে যাৰ অন্তৰত সংগীত নাই তেওঁক বিশ্বাস কৰিব নোৱাৰি। কথাষাৰ কৈছিল বিখ্যাত দাৰ্শনিক প্লেটোৱে। মানে আমাৰ হৃদয়ত সংগীত থকাটো খুবেই প্ৰয়োজনীয়। এতিয়া আহিছোঁ 6 নম্বৰ মহৎ লোকৰ বাণীটোলৈ। পাপীয়ে সদায় পোহৰলৈ ভয় কৰে, কিয়নো পোহৰত তাৰ স্বৰূপ প্ৰকাশ পায়। উক্ত কথাষাৰ কৈছিল যীশু খ্ৰীষ্টই। যিসকল পাপী লোক আছে তেওঁলোকে পোহৰলৈ ভয় কৰে। সাত নম্বৰ মহৎ লোকৰ বাণীটো হৈছে মানুহক অধ্যয়ন কৰিব জানিলেই প্ৰকৃত জ্ঞান লাভ হয় আৰু সেয়াই হ'ল প্ৰকৃত সাহিত্য। কথাষাৰ কৈছিল মেক্সিম গৰ্কি। এইবাৰ আগবাঢ়িছোঁ 8 নম্বৰ মহৎ লোকৰ বাণীটোলৈ। অজ্ঞানী হোৱাটো লাজৰ কথা নহয়, কিন্তু শুদ্ধভাৱে কাম এটা কৰিবলৈ শিকাৰ বাবে অনিচ্ছুক হোৱাটোহে লাজৰ কথা। কথাষাৰ কৈছিল বেঞ্জামিন ফ্ৰেংকলিনে। ন নম্বৰ মহৎ লোকৰ বাণীটো হৈছে বিফল হ'লে আপুনি হতাশ হ'ব পাৰে, কিন্তু চেষ্টা নকৰিলে আপোনাৰ ধ্বংস অনিবাৰ্য। এই মহৎ লোকৰ বাণীটো কৈছিল বেভাৰলি ছিলছ নামৰ লোকজনে। আজিৰ শিতানৰ শেষৰটো মহৎ লোকৰ বাণী 10 নম্বৰ। সাফল্যৰ সঁচাৰ কাঠি কি মই নাজানো, কিন্তু বিফলতাৰ সঁচাৰ কাঠি হৈছে সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাটো। কথাষাৰ কৈছিল বিল কছবিয়ে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।